হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলো ভালে আছে নিশ্চয়। আৰু আজি শাওনৰ শেষৰটো সোমবাৰ, কিন্তু মই শিৱ মন্দিৰলৈ যাবলৈ সময় নাপালোঁ, যিহেতু দিনটো অফিচত যাব লাগে, গতিকে ব্যস্ত হৈ থাকোঁ। আৰু আগবেলাৰ সময়ছোৱাত ল'ৰা ছোৱালীৰ স্কুল থাকে, গতিকে সিহঁতকো পঠাব লাগে। আৰু জানেই সকলোৱে 7টা বজাতেই স্কুল, গতিকে সিহঁতক 7টা বজাৰ আগত স্কুল পঠিয়াই মই নিজে 9টা বজাৰ আগত পাবগৈ লাগে। গতিকে আকৌ মন্দিৰত যোৱাটো সম্ভৱ নহয়। গতিকে এতিয়া অফিচৰ পৰা আহি পালোঁহি। এতিয়া 6:45 হৈছে। এতিয়া গাটো ধুই আহোঁগৈ, ভাবিছোঁ এতিয়া গৈ আহোঁগৈ। আপোনালোকক দেখাই আছোঁ, চাই থাকক। ফাইনেলি গা পা ধুই আজৰি হয় এতিয়া আমি শিৱ মন্দিৰৰ পৰা, শিৱদৌলৰ পৰা আহোঁগৈ। দেৰিয়ে হৈছে, 7:30 হ'লেই। ৰাম, চকুত কাজল অকণমান লৈছিলোঁ, খচাইছে। আপোনালোকে চাই থাকক, দৌলত গৈ দেখামগৈ বাকীখিনি। কি দেখাব পাৰোঁ ন, আজি তাতে শেষৰটো সোমবাৰ, যিহেতু দৌলৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ থাকিব। গতিকে আপোনালোকে চাই থাকক, দেখাই আছোঁ। এইফালে আকৌ ইয়াত ট্ৰেফিক দাদাহঁতে চেকিং কৰি আছিলে। আমি দুইজন বাচি গ'লোঁ, আমি দুইজনে হেলমেট পিন্ধি আহিছোঁতো। অৱশ্যে আমাৰ কাৰণে কয় নহয় জানো, আমাৰ ছেফটিৰ কাৰণে। মই যে বেলেগক কৈছোঁ, মই নিজেও বেয়া পাওঁ হেলমেটডাল পিন্ধি। 2000 টকা ফাইন ভৰা ভয়তহে পিন্ধি আহোঁ আৰু। এয়া আহি পেলানি আমি দৌল পালোঁহি। এইখিনিতে বাইকখন ৰাখিলোঁ আমাৰ। তাৰ পাছতে আমাৰ শ্ৰীযুত কলিতা দাদা ডাঙৰীয়াই এইয়া চাকি কেইখনমান লৈ লওঁ বুলি আগবাঢ়িছে এইখন দোকানৰ পিনে। ইয়াতে বোলে হেলমেটটো থৈ যাওঁ। তেখেতে হেলমেট চেলমেট তাতে থৈ, এয়া ফুল, বেলপাত, ধূপ এনেকৈ লৈ লৈছে। লৈ পেলানি আমি এতিয়া ভিতৰলৈ আগবাঢ়িম। বহুত দোকান বাউণ্ডেৰীটোত, বহুত দোকান। কাক লগ পালোঁ চাওক, আমাৰ সন্দিকৈদা, আমাৰ অফিচৰ ষ্টাফৰ। এয়া সন্দিকৈদা আহিছে আকৌ বৰমাৰ লগত। একচুৱেলি দাদা হ'লে বৌ হয়, সন্দিকৈদা বৌ। এয়া মই ধেমালিতে বৰমা বুলি কওঁ, কাৰণ সন্দিকৈদাৰ বয়সটো আমাৰ দেউতাতকৈ ডাঙৰ, গতিকে বৰ্তা ক'ব লাগে। কিন্তু অফিচৰে যিহেতু ষ্টাফ, গতিকে মই দাদা কওঁ। আৰু এইফালে কিন্তু বৌক আকৌ বৰমা কওঁ, কিন্তু বৌৰ সন্মুখত নকওঁ, আকৌ মনে মনেহে কওঁ। সন্দিকৈদাৰ আগত কওঁ, বৌৰ আগত নকওঁ। এইফালে আমাৰ কলিতা দাই গৈ পেলানি ভৰি ধুব গ'ল। কলিতা দা নহয় কিন্তু আচলতে দেই, মোৰ হাজবেণ্ড আকৌ, আমাৰ শ্ৰীযুত ডাঙৰীয়া। ময়ো এয়া ভৰিখন তিয়াই ল'লোঁ। মোক আকৌ কেমেৰা ধৰি দিয়ে মানুহ নাই নহয়, জানে নাই, মইহে ধৰিব লাগে। সেইটো কাৰণে আৰু নিজকে নিজে কিমান ধৰিবহে। এইফালে এয়া দেখিছে, গোটেই ধূপৰ পেকেট, তেলৰ পেকেটবোৰ পেলালে মানুহে য'তে ত'তে। গোটেইবোৰ বুটলি আনি এই কমিটিয়ে জুই লগাই দিছে। সেই সন্মুখতেই লগাই দিছে, কাৰণ ঢেৰ পৰি আছে, নহ'লে কিমান আট মাৰি থাকিব চাওকচোন বাৰু। গোটেই বাউণ্ডেৰীটো মানে চাবই নোৱাৰি, ইমানেই তেল পৰি আছে, ইমান পিছল হৈ আছে। য'তে ত'তে ধূপৰ পেকেট, তেলৰ পেকেট, মানে কৈছোঁ নহয়, তেলৰ সৰু সৰু বটলবোৰ যেনিয়ে তেনিয়ে পেলাইছে মানুহবোৰে। এয়া গোটেই বাউণ্ডেৰী ৱালখনতো আজি চাকি, ইমান ধুনীয়া লাগিছে দেখিবলৈ। চাওকচোন, দিনত তেতিয়াহ'লে কিমান মানুহ হ'ব পাৰে। এতিয়া 8:30 বাজিলে, ইমান দেৰিলৈকে ইমান মানুহ আছে। গতিকে দিনত কিমান মানুহ হৈছিলে ভাবি চাওকচোন বাৰু। মোৰ শাহুৱাই ল'ৰাটোক ক'লোঁ, বোলো তুমি চাকি কেইগছ জ্বলাই দিয়া। গতিকে আমাৰ শাহুৱাই পুতেকে চাকি কেইগছ জ্বলাই দিলে, আৰু মই বোলো ধূপ কেইডালকে জ্বলাই দিম। একে একেহে দুই আৰু নহয় জানো, কোনোবা এজনে কিবা এটা কৰিলেই হ'ল আৰু। তেওঁ ধূপ জ্বলালে মই চাকি, তেওঁ চাকি জ্বলালে মই ধূপ আৰু। গতিকে এয়া শহুৰে পুতেকক চাকি জ্বলোৱালোঁ, আৰু মই ধূপ জ্বলাইছোঁ। এয়া কৃষ্ণ প্ৰভু জয় ভোলেনাথ, সকলোৰে মংগল কৰিবা প্ৰভু, সকলোৰে ভাল কৰিবা। এয়া কিমান মানুহ ভিতৰৰ পৰা ওলাই ওলাই আহি আছে দেখিছে। হৰ হৰ মহাদেৱ। এয়া হৈছে মন্দিৰৰ গৰ্ভগৃহ। আমি সোমাই আহি আছোঁ, কিন্তু ইয়াতকৈ আগলৈ আৰু কেমেৰাটো নিবগৈ নোৱাৰিম। এয়াই লাষ্ট, কাৰণ ইয়াৰ ভিতৰত এলাও নাইও, আৰু ঢেৰ মানুহ ভিতৰত সোমাই আছে। একচুৱেলি ভালো নালাগে নিজৰো কেমেৰাটো ধৰি থাকিবলৈ। গতিকে ইয়াৰ পিছত আৰু ভিতৰৰখিনি দেখুৱাব নোৱাৰিম। সেয়া ভিতৰলৈ আপোনালোকে দেখা পাইছে চাগে, কিমান মানুহ ৰখি আছে। আমিও তাতে লানি পাতি এয়া গৈ ভিতৰ ভাগত দৰ্শন কৰি আহিলোঁগৈ মহাদেৱৰ। বৰ সুন্দৰকৈ ধূপ চাকি দিলোঁ, মহাদেৱৰ দৰ্শন কৰিলোঁ, ভাল লাগিলে মনটো। শাওণ মাহৰ যিহেতু শেষৰটো সোমবাৰ, আৰু মোৰ ভিডিঅ'টো আপোনালোকে পিছে পিছদিনাহে পাইছে দেই। সেইদিনাই লগালগ আকৌ এডিটিং কৰি দিবলৈ মানে শক্তিয়ে নকৈছেগৈ আৰু, দেহাই নেটানিছে। দিনটো যিহেতু নোখোৱা নোবোৱাকৈ আছোঁ,
গা বেয়া লাগি গৈছেগৈ। আকৌ দিনত অফিচৰ ডিউটি কৰি আহিছোঁ, আহি এয়া গা পা ধুই ফ্ৰেছ হৈ ৰাম এজন আকৌ কোন পাৰ হৈ গ'ল, বৰ ধুনীয়াকৈ চাই থৈ গ'লচোন কেমেৰাৰ পিনে। যি কি নহওক ভালে ভালে পাৰ হৈ গ'ল, গোটেই দিনটো ভাল লাগিলে। আপোনালোকো সকলো ভালে থাকক, সুস্থ হৈ থাকক। হৰ হৰ মহাদেৱ, মহাদেৱে সকলোৰে ভাল কৰক। থেংক ইউ, বাই বাই।